হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালনে? আশা কৰোঁ ভাল। মোৰো ভাল। মাঘ বিহু পিছে কেনে গ'ল? নিশ্চয় ভালেই গ'ল। লাড়ু পিঠা বনালে নে? মই হ'লে বনালোঁ দেই আৰু খালোঁ। খুব টেষ্টি হৈছিলে। পিছে আপোনালোককো লাড়ু পিঠাৰ বাবে নিমন্ত্ৰণ জনাইছোঁ। পিছত নক'ব আকৌ মই নাই জনোৱা বুলি। নিশ্চয় আহিব, লাড়ু পিঠা খাব আৰু জনাবচোন কেনেকুৱা হ'ল। বাৰু, মই বহুত দিন আপোনালোকৰ ওচৰত অহা নাই। ইটো সিটো কিবা কিবি বুলি চেনেলটো খুলি পেলাই আকৌ একো নিদিয়া হ'লোঁ। অকণমানটো ভুলটো মোৰ হৈছে বাৰু, কিন্তু তথাপিও মই অকণ আচলতে ব্যস্ত আছিলোঁ। কিন্তু আপোনালোকে ভাবিছে চাগে কিনো মাঘ বিহু কেতিয়াবাতে গ'ল, কিনো ব্যস্ত আছিলোঁ মানে এটা নতুন কামত। মানে সেইটো কাম মই বহুত সৰুৰ পৰাই কৰোঁ, কিন্তু অকণমানি কৰিছিলোঁ, এতিয়া অকণমান ভালকৈ কৰোঁ। মানে আজিকালি বিশেষকৈ মানে মই দিনটোৰ আধা সময় তাতেই যায়। আপোনালোকৰ মন গৈছে ন কি কৰোঁ জানিবলৈ? কি কৰোঁ একচুৱেলি সেইটো আপোনালোকক জনা, কিন্তু আপোনালোকে কওকচোন, আপোনালোকে যেতিয়া ফুল এটা ফুলি থাকে চাই পেলাই ভাল পায়নে? খুব ভাল লাগে ন? মোৰতো খুব ভাল লাগে। মই আচলতে আমাৰ মানে গাঁৱত অকণমান মাটি আছে, তাতে অকণমানকৈ এখন বাগিচা কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ। হোৱা নাই, খুব একদম অকণমান হৈ আছে। ষ্টাৰ্ট কৰিছোঁ নতুনকৈ, কিন্তু তাত কিবা কিবি ৰুইছোঁ। বিশেষকৈ এবাৰ ডালিয়া ৰুইছোঁ দেই। যদি ডালিয়া ফুলে আপোনালোকক নিশ্চয় দেখাম। যদি ভাল হয় আপোনালোকে ক'বচোন কেনেকুৱা লাগিছে। আৰু গোলাপ ফুলিলে এবাৰ, নাৰ্জী ফুল ফুলিলে। চ' কিছুতো হ'ল বাৰু। আশা কৰোঁ আৰু কিবা কিবি নতুন নতুন ধুনীয়া ধুনীয়া ফুল আনিম, ফুল কৰিম। আৰু বহুত কিবা কিবি গছ আছে, তাত গছ ৰুইছোঁ। চ' তেনেকৈ একচুৱেলি মোৰ টাইম পাছ কৰি আছোঁ মানে মই টাইমখিনি তেনেকৈ ইউটিলাইজ কৰি আছোঁ। চ' আপোনালোকে কওকচোন, আপোনালোকে বাৰু ভাল পায়নে বাগিচা কৰি বা ফুল চুলৰ লগত, মানে ফুলৰ লগত, ফুল চুল নহয়, ফুলৰ লগত এনেকৈ সময় দি? মই খুব ভাল পাওঁ আৰু মই বিচাৰোঁ প্ৰত্যেকজন মানুহে যাৰ এটলিষ্ট যোনে যোনে পাৰে, যাৰ মাটি আছে, তেওঁলোকে এডাল হ'লে গছ ৰুৱক। কাটিবলৈতো খুব সহজ ন, কাটি দিলে শেষ। কিন্তু ফুলডাল যেতিয়া, ফুল বুলি নহয়, গছডাল যেতিয়া আপুনি ৰুব, সেইডালত সাৰ দিব লাগিব, পানী দিব লাগিব, গোবৰ দিব লাগিব। মষ্ট ইম্পৰ্টেণ্ট মই বহুত গোবৰ দিছোঁ কিন্তু। তো সেই গোবৰ আনি পেলাই আপুনি দিব লাগিব। আজিকালি ছোৱালী কি হয়, জেনেৰেলিটো বহুত কম ছোৱালীয়ে গোবৰ চুৱে, কিন্তু যিবোৰ ছোৱালীয়ে চুৱে নহয়, আই ৰিয়েলি চেল্যুট। কাৰণ মোৰ মায়ে সদায় কৈ থাকে, হাতখন গোন্ধাব, ভালকৈ ধুওঁ বাৰু, এনেকুৱা নহয় যে মই নুধুওঁ, কিন্তু আগতে মই খুব লেতেৰা লাগিছিলে। নেপাব বেয়া, মানে কথাটো সঁচা কাৰণে ক'লোঁ। আগতে খুব বেয়া পাইছিলোঁ মই গোবৰ চুই, কিবা ঘিণ লাগিছিলে। একচুৱেলি কি, মই গুৱাহাটীতে ডাঙৰ হোৱা, তো গুৱাহাটীতো গোবৰ পাবলৈ টান। তো সেই পৰিৱেশত মই একচুৱেলি ডাঙৰ হোৱা নাই। কিন্তু যেতিয়া মই ফুলৰ কামত লাগিলোঁ, আগতে কি কৰিছিলোঁ, গছৰ পুলি এটা ৰুইছিলোঁ, ৰুই পেলাই পাপাক কওঁ বা মাক কওঁ, মা যোৱাচোন গোবৰ এটা দি দিয়া। চ' পিছত ভাবিলোঁ, নিজে ৰুওঁ আকৌ বেলেগে কিয় গোবৰ দিব লাগে। ঠিক আছে ভাই, নিজৰে যিহেতু বস্তু, নিজে যেতিয়া মই মানে বস্তুটো ৰুইছোঁ, গোটেইখিনি কামটো ময়ে কৰিব লাগে ন, সেইটো বেয়া কথা। চ' এদিন মানে সেই যিটো এটা বেয়া লগা ভাৱ আছিলে, সেইটো গুচাই পেলাই মই অকণমান গোবৰ আনি পেলাই দি দিলোঁ। এণ্ড ট্ৰাষ্ট মি, তাৰপিছত যদি মোক কোনোবাই মই যদি কাৰোবাক কৈছোঁ যে গোবৰ আনি দিয়াচোন বুলি, সদায় নিজে লওঁ, নিজে আনো, নিজে দিওঁ। মানে গোবৰ বেলেগৰ ঘৰৰ পৰা নিজে লৈ আনো, আকৌ নিজে ঠিক ঠাক কৰি তাতে নিজেই দি দিওঁ ফুলত, সেইটোৱে বুজাইছোঁ বাৰু। এতিয়া তো তেনেকৈ ডালিয়া ৰুলোঁ, নাৰ্জী ৰুলোঁ, আৰু কিবা কিবি বহুত দেৰধাৰমান গছ ৰুইছোঁ দেই। গছ মানে সৰু সৰু পুলি, 12মহীয়া ৰুইছোঁ। তো ছিজনেল আনো কেতিয়াবা, দুই এটা ফুলিলে। চ' সেইবোৰ কামত একচুৱেলি মই বিজি থাকোঁ আজিকালি। তো তাৰ কাৰণে হয়তো মানে কেতিয়াবা এনেকুৱা হয়, দিনৰ দিনটো তাতেই গুচি যায়। আচলতে খুব কষ্টকৰ কাম এইটো, যদি ভালকৈ লাগিবলৈ হয় বাগিচা বনোৱাটো।
কিন্তু যদি এবাৰ কৰাৰ মনটো বহে ডেফিনেটলি বৰ ভাল লাগে কৰি পেলাই। আৰু মই বিচাৰোঁ আপোনালোকে কৰক, কাৰণ গছ যদি এডাল আমি দি থৈ যাব পাৰোঁ আমাৰ নেক্সট জেনেৰেশ্যনৰ, যিকোনো এটা ডাঙৰ গছ এডাল, বা এতিয়া যদি আপুনি কিবা এটা গছ যিকোনো সৰু পুলি এটা ৰুৱে, সেইটো ডাঙৰ হোৱালৈকে নেক্সট জেনেৰেশ্যনে সেইটো বস্তু ফ'ল' কৰে বা পাই যায়। কাৰণ আমি দিবলৈনো কি আছে, আমি ঘৰ দি যাব পাৰোঁ, মাটি দি যাব পাৰোঁ, চব দি যাব পাৰোঁ বাৰু, ঠিক আছে, সেইবিলাক ঘৰটো দি থৈ গ'ল, কিন্তু যদি আমাৰ অক্সিজেনে নাথাকে, আৰু যি হাৰত গ্ল'বেল ৱাৰ্মিঙৰ আমাৰ ৱাৰ্নিং আহি আছে, তো সেইটো ডাঙৰ আমাৰ কাৰণে চিন্তাৰ বিষয়। গতিকে সেই সময়ত যদি আপুনি এডাল গছ পুলি ৰুই অকণমান অৰিহণা যোগায়, তেতিয়াহ'লে সেইটো খুব ডাঙৰ কথা। চ' চেষ্টা কৰিবচোন, অকণমানকৈ হ'লেও এখন বাগিচা বনাব, অকণমানকৈ হ'লেও 2-এটা টাব ৰাখিব ঘৰত, তাত 2-এডাল মানে ফুল ৰুব, মনটো ভাল লাগি থাকে একচুৱেলি। কিমান ফেচবুক, হোৱাটছএপ এইবিলাকত কিমান ছ'চিয়েল মিডিয়াত কিমান টাইম ৱেষ্ট কৰিম। চ' আমাৰ জেনেৰেশ্যনটো জেনেৰেলি কি হয়, অলপতো বাৰু ঠিক আছে, আমি অকণমান ডাঙৰ হৈছোঁ, আমি অকণমান ডাঙৰতে 90sৰ বাচ্ছাবিলাকে অকণমান দেৰিকৈ পাইছে ইণ্টাৰনেট বা সেইবিলাক, কিন্তু আমাতকৈ তলৰ জেনেৰেশ্যনটো অল দ্য টাইম যদি দেখোঁ আমি কেৱল মোবাইল, লেপটপ মোবাইল টিভি সেইবিলাকে। গতিকে সেইবিলাক যদি আপোনালোকে ভাবে যে সেইবিলাকৰ পৰা অকণমান মানে বেলেগ শিকাওঁ আমাৰ নেক্সট জেনেৰেশ্যনটোক, তেনে ডেফিনেটলি আমি সেইটো কাম কৰিব লাগিব। আমি নিজে আগে দেখাব লাগিব ন, বাটটো আমি কাটি নিব লাগিব, তেতিয়াহে সিহঁত যাব সেই বাটে। গতিকে আপোনালোকে ট্ৰাই কৰক। আমাৰ আগৰ জেনেৰেশ্যনটোৱে কৰিছিলে চাগে, সেইকাৰণে আমি তাৰ পৰা শিকিছোঁ যে নাই, ফুলো ৰুব লাগে বা তেনেকুৱা কাম কৰিব লাগে। চ' আজিকালিতো খুব কম ল'ৰা ছোৱালীয়ে এইবিলাক কাম কৰে, কিন্তু আচলতে মই এটা কথা কওঁ, এইটো এনেকুৱা ধৰণৰ কাম কৰাটো কোনো লাজৰ কথা নহয়। মই এটা কথা আচৰিত পাওঁ, বেয়া নাপাব যদি কথাটো মই ক'লোঁ, বহুত ল'ৰা ছোৱালীয়ে ঘৰৰ কাম কৰিবলৈ বেয়া পায়। মানে ঘৰটো যদি চাফ চিকুণ কৰি ৰাখে, ঘৰটো যদি মচিব লাগে, ঘৰটো যদি সাৰিব লাগে, বহুতে বেয়া পায়। এইবিলাক কাম আমি কৰিম নেকি, মেইডে কৰিব। কিয়, ঘৰখনতো আপুনি থাকে ন, ঘৰখনতো সেই কাম কৰা ছোৱালীজনী থাকিব নাহে, বা কাম কৰা টিউটাৰজনী থাকিব নাহে, বা কাম কৰা মানুহজনটো থাকিব নাহে। ঘৰখনত আপুনি থাকে, আপোনাৰ ঘৰখনত আপোনাৰ গাটো যদি আপুনি নিজে চাফা কৰি নাৰাখে, তেতিয়াহ'লে এইটো আপোনাৰ বস্তু, আপুনি নিজে চাব লাগিব। যেনেকৈ আপোনাৰ দেহাটো আপোনাৰ, তেনেকৈ আপোনাৰ ঘৰটো। আপুনি অনবৰত তাত থাকে, আপুনি কিবা এটা তাৰিখত কিবা এটা কৰিলেই যেনিবা, তো প্ৰব্লেমটো ক'ত? এতিয়া মই এইটো কথা ক'বলৈ নাযাওঁ যাৰ ধৰ দুজন মানে মেল ফিমেল দুয়োটাই কাম কৰে, ওলাই যাবলগীয়া টাইম নাই, ষ্টিল তেওঁলোকৰো এটা দিন বন্ধ থাকে। সেই বন্ধ দিনটোত কিবা এটা কৰক ঘৰখনৰ হয়, ইমানেই। তাত লাজ কি, আপত্তি কি? আজি মই ঘৰ নিজে সৰা মোচা কৰোঁ, প্ৰাউডলি কৰোঁ, কাৰণ মোৰ ঘৰ, মই চাফ চিকুণ কৰি ৰাখিম, মোৰ কথা সেইটো। তাৰ কাৰণে এনেকুৱাতো নহয় যে মই আনহাইজিন। কওকচোন মোৰ হাতখন দেখি আপোনালোকৰ এনেকুৱা লাগে নেকি মই লেতেৰা বুলি? সেইটো লেতেৰা নহয়, কিন্তু মই এইখন হাতেৰে অকণমান আগতে মই ঘৰ সৰা মোচা কৰিছোঁ। প্ৰব্লেমটো কি? লাজ কিহৰ? নিজৰ ঘৰ নিজে চাফা কৰিছোঁ, লাজ কিহৰ? ফৰেনত যাব, নিজৰ কামখিনি চব নিজে কৰে, তেতিয়া আমি কৰিব পাৰোঁ, কাৰণ ফৰেন ট্ৰেণ্ড ফ'ল' কৰিমেই। ইয়াতে কিয় কৰিব নোৱাৰোঁ? ইয়াতে কি ট্ৰেণ্ড আমি ফ'ল' কৰি আছোঁ নাজানো। আমি কাম কৰা ছোৱালী এজনী নহ'লে আমি কিছুমান কাম বাদ দিছোঁ। তো কিহৰ কাৰণে? ঠিক আছে, মই এইটো নকওঁ যে আপোনালোকে বাহিৰৰ কাম বাদ দি পেলাই আপুনি ঘৰৰ কাম কৰি থাকক, এইটোতো মই কেতিয়াও নকওঁ। আপোনাৰ প্ৰায়ৰিটি যিখিনি সেইখিনি আগতে কৰক, কিন্তু ডেট মিনছ এইটোও নহয় যে আপুনি বাহিৰৰ কাম কৰিলে মানে ঘৰৰ কাম একো কৰিব নোৱাৰে। কিয় নোৱাৰে? কৰকচোন। মই বুজি নাপাওঁ কিহৰ লাজ, কিহৰ বেয়া লাগিবলগীয়া আছে। বাৰু যিয়ে নহওক, মই জাষ্ট মোৰ নিজৰ ফিলিংছখিনি মই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। আপোনালোকৰ ঠিক আছে বাৰু, কাম কৰাৰ লগতে আপোনালোকে প্ৰায় যদি এডাল গছ ৰুৱক, মই সেইটোহে মেইনলি মোৰ সেইটো পইণ্ট। চ'
গছ ৰুৱক এডাল, এটা 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 পুলি ৰুৱক, নিজৰ ল'ৰা ছোৱালীৰ দৰে ডাঙৰ দীঘল কৰক। যেতিয়া সেইডাল ফুল লাগিব, ফল লাগিব, আপোনাৰেইতো হ'ব। গছ কটাটো একদম ইজি কথা, কিনো আছে, কাটিবলৈ কি আছে। আচৰিত কথা নহয়নে? মানুহে কি কয়, ভাল কাঠৰ ফ্ৰেম বনাব লাগিব ঘৰৰ কাৰণে। ইমানলৈকে চিন্তাটো ঠিকে যায়, কৰা যায় হয়নে? কিন্তু মানুহে এইটো চিন্তা নকৰে যে সেই ভাল কাঠৰ ফ্ৰেমটো বনাবলৈ এডাল গছ লাগিব। এনেকুৱাতো নহয় যে গছডাল মই আজি ৰুলোঁ, পুলিটো আজি ৰুলোঁ, কাইলৈলৈকে মোক এটা ভাল ফ্ৰেম দি দিব সেই গছডালে। ইম্পচিবল। যেনেকৈ আপোনাক আজি প্ৰয়োজন আছে এটা ভাল কাঠৰ ফ্ৰেমৰ, তেনেকৈ আপোনাৰ নেক্সট জেনেৰেশ্যনৰ প্ৰয়োজন হ'ব। তেতিয়া আপুনি যেনেকৈ এতিয়া ইউজ কৰি আছে আপোনাৰ আগৰ জেনেৰেশ্যনে ৰুই থৈ যোৱা গছ এডালৰ, তেনেকৈ আপুনি ৰুই থৈ যোৱা গছডালৰ ইউজ জানো আপোনাৰ নেক্সট জেনেৰেশ্যনে নকৰিব? ডেফিনেটলি কৰিব। যদি আপুনি আপোনাৰ নেক্সট জেনেৰেশ্যনক কিবা দি থৈ যাম বুলিয়ে ভাবিছে, দিয়ক। আমিতো চবেই আমাৰ নিজৰ মানুহৰ কাৰণেই চব কৰিবলৈ ৰাজি থাকোঁ ন, অল দ্য টাইম ৰেডি হৈ থাকোঁ। সেইটো কৰিবলৈ আমি কিয় নাভাবোঁ এবাৰো? গছডাল ৰুলে কি প্ৰব্লেম? কাটে কাটে কাটে, কটা মানুহ বহুত, ৰোৱা মানুহ বহুত কম। চ' গছ ৰুৱক, ঘৰৰ কাম কৰক, শিকাওক নিজৰ নেক্সট জেনেৰেশ্যন ল'ৰা ছোৱালীখিনিক যে ঘৰৰ কাম কৰক। জনাত কি আপত্তি, কৰাত কি আপত্তি? আপুনি যদি পাইছে সেইখিনি সুবিধা যে নকৰিলেও হয়, তেতিয়া ঠিক আছে বাৰু। কিন্তু কিছুমান এনেকুৱা ঘৰ থাকে য'ত সেই সুবিধাকণ নাথাকে, য'ত এটা মেইড এফৰ্ড কৰিব নোৱাৰে, সেইখন ঘৰেও এটা যেতিয়া মেইড ৰাখিব লাগিব এজ বিকজ থকা মানুহকেইটাই কাম নকৰে, নথকা মানুহ এজনক আনি পেলাই কাম কৰাব দিয়া হয় নিজৰ ঘৰখনত। আচৰিত যেন নালাগেনে? অলপ ডিপলি ভাবি চাবচোন। আজিকালি বয়সস্থ তিৰোতা নাপায়, ল'ৰা ছোৱালী নাপায়, আমি শিশু শ্ৰমিক লওঁ। সেই শিশুবোৰ কি, সিহঁতে সৰু সৰু পখিলা এটা, ফুৰিব লাগে, দৌৰিব লাগে, আগবাঢ়িব লাগে, পঢ়িব লাগে, সিহঁতৰ লাইফৰ সিহঁতৰ এটা বেলেগ ট্ৰেণ্ড হ'ব লাগে। সিহঁতে কি কৰি থাকে, ঘৰ সৰা মোচা কৰি থাকে আপোনালোকৰ ঘৰখনৰ। এনেকৈ ইউজ নকৰিব ল'ৰা ছোৱালীক। যদি মৰমত এসাঁজ ভাত খুৱাব পাৰিছে খুৱাওক, আৰু যদি নাই পৰা তেতিয়াহ'লে গোৰটো নামাৰিব। মোৰ কথা সিমানেই। গতিকে সেইখিনি কথা আপোনালোকৰ লগত হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালনে? আশা কৰোঁ ভাল। মোৰো ভাল। মাঘ বিহু পিছে কেনে গ'ল? নিশ্চয় ভালেই গ'ল। লাড়ু পিঠা বনালে নে? মই হ'লে বনালোঁ দেই, আৰু খালোঁ। খুব টেষ্টি হৈছিলে। পিছে আপোনালোককো লাড়ু পিঠাৰ বাবে নিমন্ত্ৰণ জনাইছোঁ। পিছত নক'ব আকৌ মই নাই জনোৱা বুলি। নিশ্চয় আহিব, লাড়ু পিঠা খাব, আৰু জনাবচোন কেনেকুৱা হ'ল। বাৰু, মই বহুত দিন আপোনালোকৰ ওচৰত অহা নাই, ইটো সিটো কিবা কিবি বুলি চেনেলটো খুলি পেলাই আকৌ একো নিদিয়া হ'লোঁ। অকণমানটো ভুলটো মোৰ হৈছে বাৰু, কিন্তু তথাপিও মই অকণ আচলতে ব্যস্ত আছিলোঁ। কিন্তু আপোনালোকে ভাবিছে চাগে কিনো মাঘ বিহু কেতিয়াবাতে গ'ল, কিনো ব্যস্ত আছিলোঁ মানে এটা নতুন কামত। মানে সেইটো কাম মই বহুত সৰুৰ পৰাই কৰোঁ, কিন্তু অকণমানি কৰিছিলোঁ, এতিয়া অকণমান ভালকৈ কৰোঁ। মানে আজিকালি বিশেষকৈ মানে মই দিনটোৰ আধা সময় তাতেই যায়। আপোনালোকৰ মন গৈছে ন কি কৰোঁ জানিবলৈ? কি কৰোঁ একচুৱেলি সেইটো আপোনালোকক জনা, কিন্তু আপোনালোকে কওকচোন, আপোনালোকে যেতিয়া ফুল এটা ফুলি থাকে চাই পেলাই ভাল পায়নে? খুব ভাল লাগে ন? মোৰতো খুব ভাল লাগে। মই আচলতে আমাৰ মানে গাঁৱত অকণমান মাটি আছে, তাতে অকণমানকৈ এখন বাগিচা কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ। হোৱা নাই, খুব একদম অকণমান হৈ আছে, ষ্টাৰ্ট কৰিছোঁ নতুনকৈ। কিন্তু তাত কিবা কিবি ৰুইছোঁ, বিশেষকৈ এবাৰ ডালিয়া ৰুইছোঁ দেই। যদি ডালিয়া ফুলে আপোনালোকক নিশ্চয় দেখাম, যদি ভাল হয় আপোনালোকে ক'বচোন কেনেকুৱা লাগিছে।
আৰু গোলাপ ফুলিলে এবাৰ, নাৰ্জী ফুল ফুলিলে। চ' কিছুতো হ'ল বাৰু। আশা কৰোঁ আৰু কিবা কিবি নতুন নতুন ধুনীয়া ফুল আনিম, ফুল কৰিম। আৰু বহুত কিবা কিবি গছ আছে, তাত গছ ৰুইছোঁ। চ' তেনেকৈ একচুৱেলি মোৰ টাইম পাছ কৰি আছোঁ মানে মই টাইমখিনি তেনেকৈ ইউটিলাইজ কৰি আছোঁ। চ' আপোনালোকে কওকচোন, আপোনালোকে বাৰু ভাল পায়নে বাগিচা কৰি, বা ফুল চুলৰ লগত, মানে ফুলৰ লগত, ফুল চুল নহয়, ফুলৰ লগত এনেকৈ সময় দি? মই খুব ভাল পাওঁ, আৰু মই বিচাৰোঁ প্ৰত্যেকজন মানুহে যাৰ এটলিষ্ট যোনে যোনে পাৰে, যাৰ মাটি আছে, তেওঁলোকে এডাল হ'লে গছ ৰুৱক। কাটিবলৈতো খুব সহজ ন, কাটি দিলে শেষ। কিন্তু ফুলডাল যেতিয়া, ফুল বুলি নহয়, গছডাল যেতিয়া আপুনি ৰুব, সেইডালত সাৰ দিব লাগিব, পানী দিব লাগিব, গোবৰ দিব লাগিব। মষ্ট ইম্পৰ্টেণ্ট মই বহুত গোবৰ দিছোঁ কিন্তু। তো সেই গোবৰ আনি পেলাই আপুনি দিব লাগিব। আজিকালি ছোৱালী কি হয়, জেনেৰেলিটো বহুত কম ছোৱালীয়ে গোবৰ চুৱে, কিন্তু যিবোৰ ছোৱালীয়ে চুৱে নহয়, আই ৰিয়েলি চেল্যুট। কাৰণ মোৰ মায়ে সদায় কৈ থাকে, হাতখন গোন্ধাব, ভালকৈ ধুওঁ বাৰু, এনেকুৱা নহয় যে মই নুধুওঁ, কিন্তু আগতে মোক খুব লেতেৰা লাগিছিলে। নেপাব বেয়া, মানে কথাটো সঁচা কাৰণে ক'লোঁ। আগতে খুব বেয়া পাইছিলোঁ মই গোবৰ চুই, কিবা ঘিণ লাগিছিলে। একচুৱেলি কি, মই গুৱাহাটীতে ডাঙৰ হোৱা, তো গুৱাহাটীতো গোবৰ পাবলৈ টান। তো সেই পৰিৱেশত মই একচুৱেলি ডাঙৰ হোৱা নাই। কিন্তু যেতিয়া মই ফুলৰ কামত লাগিলোঁ, আগতে কি কৰিছিলোঁ, গছৰ পুলি এটা ৰুইছিলোঁ, ৰুই পেলাই পাপাক কওঁ বা মাক কওঁ, মা যোৱাচোন গোবৰ এটা দি দিয়া। চ' পিছত ভাবিলোঁ, নিজে ৰুওঁ, আকৌ বেলেগে কিয় গোবৰ দিব লাগে। ঠিক আছে ভাই, নিজৰে যিহেতু বস্তু, নিজে যেতিয়া মই মানে বস্তুটো ৰুইছোঁ, গোটেইখিনি কামটো ময়ে কৰিব লাগে ন, সেইটো বেয়া কথা। চ' এদিন মানে সেই যিটো এটা বেয়া লগা ভাৱ আছিলে, সেইটো গুচাই পেলাই মই অকণমান গোবৰ আনি পেলাই দি দিলোঁ। এণ্ড ট্ৰাষ্ট মি, তাৰপিছত যদি মোক কোনোবাই মই যদি কাৰোবাক কৈছোঁ, যোৱা গোবৰ আনি দিয়াচোন বুলি, সদায় নিজে লওঁ, নিজে আনো, নিজে দিওঁ। মানে গোবৰ বেলেগৰ ঘৰৰ পৰা নিজে লৈ আনো, আকৌ নিজে ঠিক ঠাক কৰি তাতে নিজেই দি দিওঁ ফুলত, সেইটোৱে বুজাইছোঁ বাৰু। এতিয়া তো তেনেকৈ ডালিয়া ৰুলোঁ, নাৰ্জী ৰুলোঁ, আৰু কিবা কিবি বহুত দেদাৰমান গছ ৰুইছোঁ দেই। গছ মানে সৰু সৰু পুলি, 12মহীয়া ৰুইছোঁ। তো ছিজনেল আনো কেতিয়াবা, দুই এটা ফুলিলে। চ' সেইবোৰ কামত একচুৱেলি মই বিজি থাকোঁ আজিকালি। তো তাৰ কাৰণে হয়তো মানে কেতিয়াবা এনেকুৱা হয়, দিনৰ দিনটো তাতে গুচি যায়। আচলতে খুব কষ্টকৰ কাম এইটো, যদি ভালকৈ লাগিবলৈ হয় বাগিচা বনোৱাটো। কিন্তু যদি এবাৰ কৰাৰ মনটো বহে, ডেফিনেটলি বৰ ভাল লাগে কৰি পেলাই। আৰু মই বিচাৰোঁ আপোনালোকে কৰক, কাৰণ গছ যদি এডাল আমি দি থৈ যাব পাৰোঁ, আমাৰ নেক্সট জেনেৰেশ্যনক, যিকোনো এটা ডাঙৰ গছ এডাল, বা এতিয়া যদি আপুনি কিবা এটা গছ, যিকোনো সৰু পুলি এটা ৰুৱে, সেইটো ডাঙৰ হোৱালৈকে নেক্সট জেনেৰেশ্যনে সেইটো বস্তু ফ'ল' কৰে বা পাই যায়। কাৰণ আমি দিবলৈনো কি আছে, আমি ঘৰ দি যাব পাৰোঁ, মাটি দি যাব পাৰোঁ, চব দি যাব পাৰোঁ বাৰু, ঠিক আছে, সেইবিলাক ঘৰটো দি থৈ গ'ল। কিন্তু যদি আমাৰ অক্সিজেন নাথাকে, আৰু যি হাৰত গ্ল'বেল ৱাৰ্মিঙৰ আমাৰ ৱাৰ্নিং আহি আছে, তো সেইটো ডাঙৰ আমাৰ কাৰণে চিন্তাৰ বিষয়। গতিকে সেই সময়ত যদি আপুনি এডাল গছ পুলি ৰুই অকণমান অৰিহণা যোগায়, তেতিয়াহ'লে সেইটো খুব ডাঙৰ কথা। চ' চেষ্টা কৰিবচোন, অকণমানকৈ হ'লেও এখন বাগিচা বনাব, অকণমানকৈ হ'লেও দুই এটা টাব ৰাখিব ঘৰত, তাত দুই এডাল মানে ফুল ৰুব। মনটো ভাল লাগি থাকে একচুৱেলি। কিমান ফেচবুক, হোৱাটছএপ এইবিলাকত, কিমান ছ'চিয়েল মিডিয়াত কিমান টাইম ৱেষ্ট কৰিম। চ' আমাৰ জেনেৰেশ্যনটো জেনেৰেলি কি হয়, অলপতো বাৰু ঠিক আছে, আমি অকণমান ডাঙৰ হৈছোঁ, আমি অকণমান ডাঙৰতে 90sৰ বাচ্ছাবিলাকে অকণমান দেৰিকৈ পাইছে ইণ্টাৰনেট বা সেইবিলাক। কিন্তু আমাতকৈ তলৰ জেনেৰেশ্যনটো অল দ্য টাইম যদি দেখোঁ, আমি কেৱল মোবাইল, লেপটপ মোবাইল, টিভি, সেইবিলাকে। গতিকে সেইবিলাক যদি আপোনালোকে ভাবে যে সেইবিলাকৰ পৰা অকণমান মানে বেলেগ শিকাওঁ আমাৰ নেক্সট জেনেৰেশ্যনটোক,
তেনে ডেফিনেটলি আমি সেইটো কাম কৰিব লাগিব। আমি নিজে আগে দেখাব লাগিব ন, বাটটো আমি কাটি নিব লাগিব, তেতিয়াহে সিহঁত যাব সেই বাটে। গতিকে আপোনালোকে ট্ৰাই কৰক। আমাৰ আগৰ জেনেৰেশ্যনটোৱে কৰিছিলে চাগে, সেইকাৰণে আমি তাৰ পৰা শিকিছোঁ যে নাই, ফুলো ৰুব লাগে বা তেনেকুৱা কাম কৰিব লাগে। চ' আজিকালিতো খুব কম ল'ৰা ছোৱালীয়ে এইবিলাক কাম কৰে। কিন্তু আচলতে মই এটা কথা কওঁ, এইটো এনেকুৱা ধৰণৰ কাম কৰাটো কোনো লাজৰ কথা নহয়। মই এটা কথা আচৰিত পাওঁ, বেয়া নাপাব যদি কথাটো মই ক'লোঁ। বহুত ল'ৰা ছোৱালীয়ে ঘৰৰ কাম কৰিবলৈ বেয়া পায়। মানে ঘৰটো যদি চাফ চিকুণ কৰি ৰাখে, ঘৰটো যদি মচিব লাগে, ঘৰটো যদি সাৰিব লাগে, বহুতে বেয়া পায়। এইবিলাক কাম আমি কৰিম নেকি, মেইডে কৰিব। কিয়? ঘৰখনতো আপুনি থাকে ন। ঘৰখনততো সেই কাম কৰা ছোৱালীজনী থাকিব নাহে, বা কাম কৰা টিউটাৰজনী থাকিব নাহে, বা কাম কৰা মানুহজনটো থাকিব নাহে। ঘৰখনত আপুনি থাকে, আপোনাৰ ঘৰ। আপোনাৰ ঘৰখনত আপোনাৰ গাটো যদি আপুনি নিজে চাফা কৰি নাৰাখে, তেতিয়াহ'লে এইটো আপোনাৰ বস্তু, আপুনি নিজে চাব লাগিব। যেনেকৈ আপোনাৰ দেহাটো আপোনাৰ, তেনেকৈ আপোনাৰ ঘৰটো। আপুনি অনবৰত তাত থাকে, যে আপুনি কিবা এটা তাৰিখত কিবা এটা কৰিলেই যেনিবা, তো প্ৰব্লেমটো ক'ত? এতিয়া মই এইটো কথা ক'বলৈ নাযাওঁ যাৰ ধৰ দুজন মানে মেল ফিমেল দুয়োটাই কাম কৰে, ওলাই যাবলগীয়া টাইম নাই, ষ্টিল তেওঁলোকৰো এটা দিন বন্ধ থাকে। সেই বন্ধ দিনটোত কিবা এটা কৰক ঘৰখনৰ হয়, ইমানেই। তাত লাজ কি, আপত্তি কি? আজি মই ঘৰ নিজে সৰা মোচা কৰোঁ, প্ৰাউডলি কৰোঁ, কাৰণ মোৰ ঘৰ, মই চাফ চিকুণ কৰি ৰাখিম, মোৰ কথা সেইটো। তাৰ কাৰণে এনেকুৱাতো নহয় যে মই আনহাইজিন। কওকচোন মোৰ হাতখন দেখি আপোনালোকৰ এনেকুৱা লাগে নেকি মই লেতেৰা বুলি? সেইটো লেতেৰা নহয়। কিন্তু মই এইখন হাতেৰে অকণমান আগতে মই ঘৰ সৰা মোচা কৰিছোঁ। প্ৰব্লেমটো কি? লাজ কি হয়? নিজৰ ঘৰ নিজে চাফা কৰিছোঁ, লাজ কি হয়? ফৰেনত যাব, নিজৰ কামখিনি চব নিজে কৰে। তেতিয়া আমি কৰিব পাৰোঁ, কাৰণ ফৰেন ট্ৰেণ্ড ফ'ল' কৰিমেই। ইয়াতে কিয় কৰিব নোৱাৰোঁ? ইয়াতে কি ট্ৰেণ্ড আমি ফ'ল' কৰি আছোঁ নাজানো। আমি কাম কৰা ছোৱালী এজনী নহ'লে আমি কিছুমান কাম বাদ দিছোঁ। তো কিহৰ কাৰণে? ঠিক আছে, মই এইটো নকওঁ যে আপোনালোকে বাহিৰৰ কাম বাদ দি পেলাই আপুনি ঘৰৰ কাম কৰি থাকক, এইটোতো মই কেতিয়াও নকওঁ। আপোনাৰ প্ৰায়ৰিটি যিখিনি, সেইখিনি আগতে কৰক। কিন্তু ডেট মিনছ এইটোও নহয় যে আপুনি বাহিৰৰ কাম কৰিলে মানে ঘৰৰ কাম একো কৰিব নোৱাৰে। কিয় নোৱাৰে? কৰকচোন। মই বুজি নাপাওঁ কিহৰ লাজ, কিহৰ বেয়া লাগিবলগীয়া আছে। বাৰু যিয়ে নহওক, মই জাষ্ট মোৰ নিজৰ ফিলিংছখিনি মই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। আপোনালোকৰ ঠিক আছে বাৰু, কাম কৰাৰ লগতে আপোনালোকে প্ৰায় যদি এডাল গছ ৰুৱক, মই সেইটোহে মেইনলি মোৰ সেইটো পইণ্ট। চ' গছ ৰুৱক, এটা পুলি ৰুৱক, নিজৰ ল'ৰা ছোৱালীৰ দৰে ডাঙৰ দীঘল কৰক। যেতিয়া সেইডালৰ ফুল লাগিব, ফল লাগিব, আপোনাৰেইতো হ'ব। গছ কটাটো একদম ইজি কথা, কিনো আছে, কাটিবলৈ কি আছে? আচৰিত কথা নহয়নে? মানুহে কি কয়, ভাল কাঠৰ ফ্ৰেম বনাব লাগিব ঘৰৰ কাৰণে। ইমানলৈকে চিন্তাটো ঠিকে কৰা যায় হয়নে? কিন্তু মানুহে এইটো চিন্তা নকৰে যে সেই ভাল কাঠৰ ফ্ৰেমটো বনাবলৈ এডাল গছ লাগিব। এনেকুৱাতো নহয় যে গছডাল মই আজি ৰুলোঁ, পুলিটো আজি ৰুলোঁ, কাইলৈলৈকে মোক এটা ভাল ফ্ৰেম দি দিব সেই গছডালে। ইম্পচিবল। যেনেকৈ আপোনাক আজি প্ৰয়োজন হৈছে এডাল ভাল কাঠৰ ফ্ৰেমৰ, তেনেকৈ আপোনাৰ নেক্সট জেনেৰেশ্যনৰ প্ৰয়োজন হ'ব। তেতিয়া আপুনি যেনেকৈ এতিয়া ইউজ কৰি আছে আপোনাৰ আগৰ জেনেৰেশ্যনে ৰুই থৈ যোৱা গছ এডালৰ, তেনেকৈ আপুনি ৰুই থৈ যোৱা গছডালৰ ইউজ জানো আপোনাৰ নেক্সট জেনেৰেশ্যনে নকৰিব? ডেফিনেটলি কৰিব। যদি আপুনি আপোনাৰ নেক্সট জেনেৰেশ্যনক কিবা দি থৈ যাম বুলিয়ে ভাবিছে, দিয়ক। আমিতো চবেই আমাৰ নিজৰ মানুহৰ কাৰণেই চব কৰিবলৈ ৰাজি থাকোঁ ন, অল দ্য টাইম ৰেডি হৈ থাকোঁ। সেইটো কৰিবলৈ আমি কিয় নাভাবোঁ এবাৰু? গছডাল ৰুলে কি প্ৰব্লেম? কাটে কটা মানুহ বহুত।
লোৱা মানুহ বহুত কম। চ' গছ ৰুৱক, ঘৰৰ কাম কৰক, শিকাওক নিজৰ নেক্সট জেনেৰেশ্যন ল'ৰা ছোৱালীখিনিক যে ঘৰৰ কাম কৰক। জনাত কি আপত্তি, কৰাত কি আপত্তি। আপুনি যদি পাইছে সেইখিনি সুবিধা যে নকৰিলেও হয়, তেতিয়া ঠিক আছে বাৰু। কিন্তু কিছুমান এনেকুৱা ঘৰ থাকে য'ত সেই সুবিধাকণ নাথাকে, য'ত এটা মেইড এফৰ্ড কৰিব নোৱাৰে, সেইখন ঘৰেও এটা যেতিয়া মেইড ৰাখিব লাগিব এজ বিকজ থকা মানুহকেইটাই কাম নকৰে, আৰু নথকা মানুহ এজনক আনি পেলাই কাম কৰাব দিয়া হয় নিজৰ ঘৰখনত। আচৰিত যেন নালাগিলে? অলপ ডিপলি ভাবি চাবচোন। আজিকালি বয়সস্থ তিৰোতা নাপায়, ল'ৰা ছোৱালী নাপায়, আমি শিশু শ্ৰমিক লওঁ। সেই শিশুবোৰ কি, সিহঁতে সৰু সৰু পখিলা এটা, ফুৰিব লাগে, দৌৰিব লাগে, আগবাঢ়িব লাগে, পঢ়িব লাগে, সিহঁতৰ লাইফৰ সিহঁতৰ এটা বেলেগ ট্ৰেণ্ড হ'ব লাগে। সিহঁতে কি কৰি থাকে, ঘৰ সৰা মোচা কৰি থাকে আপোনালোকৰ ঘৰখনৰ। এনেকৈ ইউজ নকৰিব ল'ৰা ছোৱালীক। যদি মৰমত এসাঁজ ভাত খুৱাব পাৰিছে খুৱাওক, আৰু যদি নাই পৰা তেতিয়াহ'লে গোৰটো নামাৰিব। মোৰ কথা সিমানেই। গতিকে সেইখিনি কথা আপোনালোকৰ লগত